সোমাই পেলাই ওলাই আহিলে নিশ্চয় ইয়াতো যি অৱস্থা ভাগ্য ভাল ভাগ্য থাকিলে নিশ্চয় বাছে প্ৰতিটো বাৰতে কৈ আছো যিহেতু ৰাতিৰ যিটো ধুমুহা বতাহ আমাৰ অঞ্চলত কিমান পৰিৱেশত কাৰ কি কিমান ক্ষতিগ্ৰস্ত হৈছে নিশ্চয় আপোনালোকে ঘৰটো ভাঙাটো দেখি গম পাইছে ইয়াত যে এনে ধৰণৰ ব্যৱস্থা হয়তো ইয়াতে মানুহ আছিলে আৰু মানুহ আছে যদি কেনেকা বাচিলে আৰু এইখিনি সময়ত আপোনালোকক পৰিৱেশখিনি দেখাই ল'বলৈ চেষ্টা কৰিম যোৱা ৰাতিৰ ধুমুহা বতাহত এই অৱস্থা কৰি গৈছে আমাৰ অঞ্চলৰ ৰাইজৰ প্ৰতিটো ঘৰৰ যিহেতু অৱস্থা এইখিনি সময়ত যেটো আপোনালোকক কেমেৰা পাৰ্সনক দেখাই দিবলৈ অলপ অনুৰোধ জনাইছো তেখেতৰ যেটো ঘৰৰ সকলো সামগ্ৰী বাটন বচন বিভিন্ন ধৰণৰ যেটো তেখেতলোকৰ ঘৰৰ সামগ্ৰী লগতে কম্বল আপোনালোকে শুকাই থাকাটো দেখিছে কম্বল লেপ টচক বিভিন্ন ধৰণৰ যেটো ঘৰত যিখিনি লাগতীয় বস্তুখিনি তেখেতৰ হয়তো ঘৰৰ পৰা হয়তো উলাবলৈ সক্ষম নহল যেটো ঘৰৰ যেটো যেটো ভাঙি পৰি থাকা এই পৰি থাকা পৰিৱেশটো দেখি আপোনালোকে নিশ্চয় হয়তো সংকিত হৈছে যিখিনি সময়ত যেটো তাৰ যি ঘৰৰ এজন যি ব্যক্তি ঘৰৰ যেটো ব্যক্তিৰ লগত আমি আলোচনা কৰিম নিশ্চয় তেখেতে ক'ব বাইদেউ আপোনাৰে ঘৰ আছিল ন মোৰ নামটো কি আপোনাৰ মিনা পেগুমিলি গাঁওটো লগলুং লগলুং গাঁৱৰ ন এই যোৱা ৰাতি যেটো ধুমুহা বতাহতে হৈছে নেকি ধুমুহা বতাহ যেনতেন মই ওলাইছো যেনতেন ওলাইছিলে ইয়াত কেইজন মানুহ আছিল এই ঘৰৰ পাঁচজন এটা একে সাথে ভাঙিছে না কিমান মান ৰাতিৰ সময় 9টা বজাত ন তাৰপৰা এনেকাকে অৱস্থাত আপোনালোকে ইয়াত পাঁচজন মানুহ সোমাই আছিলে কেনেকৈ বাচিলে ইয়াৰ পৰা এনে আঘাত জাগাত হৈছে নেকি মানুহ অলপ চলপ আঘাত হৈছে অলপ চলপ এনে আপোনালোকৰ কোন কোন আছিল ইয়াতে ল'ৰা ছোৱালী মোৰ লগত পাঁচজন ল'ৰা ছোৱালী 4জন আৰু আপুনি পাঁচজনে আছিলে ইয়াৰ পৰা নিশ্চয় আপোনাৰ মানুহজন নাই নেকি নাই চেন্নাইত আছে চেন্নাইত কি কৈছে কিবা কোম্পানীত কাম কৰিব গৈছে এনে ল'ৰা ছোৱালী কিমান কিমান বয়সৰ আছিলে 15 বছৰ আৰু 9 বছৰ 15 বছৰ 9 বছৰ আৰু দুজন এনেকৈ প্ৰাইভেটত পঢ়ি আছে সৰু সৰু ল'ৰা ছোৱালী না চিমেণ্ট চাপৰি গুৰুকুলত পঢ়ি আছে স্কুলত ইয়াৰ পৰা আপুনি যে 9টা বাজিত আপুনি ই বৰষুণ দিয়াৰ সময়ত ক'ত ওলাই পেলাই ক'ত থাকিলে বৰষুণত কিবা ভিজি থাকিলে তাৰ পৰা ইয়াত যে আপোনালোকৰ ওলাই পেলাই ওলোৱা সময়ত আপোনালোকে সবে একেলগে ওলালে না নিজে নিজে অকলে ওলালে বৰষুণ যে দি আছিলে ভাঙাৰ লগে লগে আপোনালোকে কি ভাবিছিলে যে এইটো ঘৰ মৰিব বুলি ভাবিছিলে এই অৱস্থা দেখক এইটো হয়তো তেখেতে ক'বলৈ একো ভাষা নাই দেখাই দিম পৰিৱেশ ইয়াতে পাঁচজন মানুহ সোমাই আছিলে পাঁচজন মানুহ কেনেকাকে ওলাই আহিলে নিশ্চয় এইটো আমিও সোমাই পেলাই অলপ আপোনালোকক আমি সোমাবলৈ খুব অসুবিধা হৈছে কিন্তু তেখেতলোকে এই ঘৰৰ ভিতৰত কেনেকৈ সোমাই পেলাই ওলাই আহিলে নিশ্চয় ইয়াতো যি অৱস্থা ভাগ্য ভাল ভাগ্য থাকিলে নিশ্চয় বাছে এই ধৰণৰ যেটো ই ঘৰৰ যেটো পৰিৱেশ সকলোৱে চেপ্টা হৈছে তেওঁ ইয়াৰ পৰা পাঁচজন মানুহ আজি বাচিব পাৰিলে হেতু ভগৱানক ধন্যবাদ দিব লাগিব কিন্তু ইয়াত যেনে ধৰণৰ যেটো অৱস্থা নিশ্চয় অতি শীঘ্ৰে মণ্ডল লাডমণ্ডল আৰু লগতে গাম্বুৰা তেখেতলোকে অতি শীঘ্ৰে একালিহীনভাৱে তেখেতলোকক সহায় কৰাটো নিশ্চয় আমি বিচাৰিছো এতিয়ালৈকে 10 11 12টা বাজিলে কিন্তু প্ৰশাসনিক ব্যৱস্থা এতিয়ালৈকে তদন্ত কৰিবলৈ আহাটো আমি এজনৰ লগ পোৱা নাই এটোৱে দুখ লগা কথা নিশ্চয় আমাৰ প্ৰশাসনিক ব্যৱস্থা ইমান যদি দুৰ্বল হয় আমাৰ ৰাইজে কেনেকৈ সুৰক্ষিত হ'ব হেতু আমি অলপ চিন্তনীয় বিষয় হৈছে তাৰ কেমেৰা পাৰ্সন অলপ আপোনাক বেক হৈ যাবলৈ অনুৰোধ জনাইছো যেহেতু আমি আমাৰ যি দায়িত্ব হেখিনি আমি আপোনালোকক দেখাবলৈ চেষ্টা যত্ন কৰি আছো নিশ্চয় ই ঘৰত সোমাই আমি সংকিত হৈছো যে ইয়াৰ পৰা পাঁচজন মানুহ কেনেকৈ বাছি আহিলো এটো আচৰিত নিশ্চয় এটো আছিল তেখেতলোকৰ ঘৰ আৰু ঘৰটো নিশ্চয় ঘৰটোৰ ফাউন্ডেশন ইয়াত আছিলে খুঁটা ইয়াত আছিলে ইখিনিৰ পৰা তেখেতৰ ঘৰটো উৰি হিখিনি ঠাইলৈ গুচি গল নিশ্চয় কেমেৰা পাৰ্সনৰ যোগেদি আপোনালোকে নিশ্চয়
দেখি গম পাইছে আজি যোৱা ৰাতিৰ যি ধুমুহা বতাহ কিমান স্পীড কিমান জোৰত ধুমুহা বতাহ আছিলে সেইখিনি আপোনালোকক যি আমাৰ চংকং অঞ্চলত যি যোৱা ৰাতিৰ ধুমুহা বতাহৰ ফলত